মা কি হ'ল ইমানকে চিঞৰিছা যে? মা দেউতা ক'ত গ'ল? কিয় কিবা হৈছে নেকি? মোকে কচোন কি হৈছে? মা মোৰ লগৰ সকলোৰে বাইক আছে, মোৰহে বাইক নাই, গতিকে মোক এখন বাইক লাগে। বাইক? বাইক লাগে। আচৰিত হ'লা দেখোন। কিয় তুমি পাগল হৈছা নেকি? শুন, আমাৰ ইমান টকা পইচাৰ অভাৱ হৈ আছে, তাতে আকৌ তোমাৰ বাইক লাগে? মা মই সেইবিলাক একো নাজানো, মোক বাইক লাগিবই। দেউতা শুনাচোন, মোৰ লগৰ সকলোৰে বাইক আছে, মোৰহে বাইক নাই, গতিকে মই এখন বাইক লাগিবই। এইবাৰ আকৌ তোমাৰ মূৰত কোনে বাইকৰ কথাটো সোমাই দি পঠালেনো? দেউতা মাজে মাজে কথাবিলাক কিয় কৈ আছে মোক? মই সেইবিলাক একো নাজানো, মোক এই সপ্তাহৰ ভিতৰত কিন্তু বাইক লাগিবই। আমাৰ ল'ৰাটোকহে এনেকুৱা পালো। তাকেইতো, অলপ যদি বুজিলে হয়। হেৰি শুনিছানে? হেৰি কি হ'ল? এই বজাৰলৈ যাব ওলাইছো, কি আনিব লাগেনো? হেৰি আনিবা, বিস্কুট এটা আনিবা, মানুহ আহিলে চাহ দিবলৈ একো নাই নহয় এতিয়া, আৰু দাইল আনিবা, আৰু আলু কমিছে বোলে দাম, আলু অলপ আনিবা, বাকীবোৰ আছে। ঠিক আছে। বাবা কলৈ গ'ল? কলৈ যাব আৰু, এই লগৰ লগত গৈছে বাহিৰলৈ। সি মোক যোৱা ৰাতিও কৈছে ইয়াক বোলে বাইক লাগিবই, কিবা বোলে 220 গাড়ী লাগে ইয়াক, আৰু যদি বোলে গাড়ী কিনি নিদিওঁ তেতিয়াহ'লে বোলে সি খৰেদি ক'ৰবালৈ গুচি যাব, আৰু বোলে সি কোনোদিনে ঘৰলৈ নাহে। হেৰি তুমিয়ে কচোন, আমি কিবাকে পেটে ভাতে খাই আছো, এখন গাড়ী কিনি দিব পৰা সামৰ্থ্য আমাৰ নাই। হ'ব দিয়ক, আপুনি বজাৰলৈ যাওক। মন্ত্ৰা, তোমালোকৰ সমবায়ৰ পৰা অলপ পইচা পাম নেকি বাৰু সুতত? কিমান লাগে বাইদেউ? 1.5 লাখ মান টকা লাগে। 1.5 লাখ টকা? ইমান টকাৰে কি কৰিবা বাইদেউ? আৰু আপোনালোকে ইমান পইচা সুতত লৈ পেলাই অলপ মাৰাটো টান হ'ব দেখোন। লাগে ৰ'বা, আৰু পইচাটো ল'ম যেতিয়া কিবাকে মাৰিব পাৰিম কাৰণেতো ল'ব বিচাৰিছোঁ। সেইটো হয় বাৰু, পিছে ইমান পইচা আমাৰ গোটটোত নাই নহয় বাইদেউ। আপুনি এটা কাম কৰক, পাৰিলে বন্ধনৰ পৰা পইচাটো লওক, তাত হয়তো পাব পাৰে। হয় নেকি? বাইদেউ, পিছে অফিচটোনো ক'ত আছে? আমাৰ যে বিজয় মহাজন, এই বিজয় মহাজনৰ দোকানৰ কাষতে আছে অফিচটো। আপুনি তাত গৈ পেলাই কথা পাতিব পাৰে। ঠিক আছে দিয়া, মই আহিছোঁ তেনেহ'লে দেই, মোৰ অলপ ঘৰত কামো আছে মানে। বাইদেউ হ'ব দিয়ক। আহিছোঁ। হেৰা শুনিছেনে? বন্ধন অফিচত কথা পাতি আহিছোঁ, কিবা কিবি ডকুমেণ্টছ দিব লাগিব, তাৰপিছত বোলে সিহঁতে পইচাটো দিব, আৰু মাহে মাহে দিব লাগিব কিস্তি। পিছে তুমি কি ভাবিছা? অহাকালি আমি দুয়োজন গৈ পেলাই লওঁ নেকি পইচাটো? পইচাটো লওঁতেতো ভালে লাগিব, আকৌ পইচাৰ সুত মাৰা সময়ত মই মৰিব লাগিব, মুঠতে আৰু মোৰ চাৰন্তি নাই আৰু। হ'ব দিয়কে, কিবাকে মাৰিব লাগিব আৰু, এনেই টানে বিপদে এখন ঘৰত গাড়ী লাগে দিয়াচোন। মাৰে পুতাৰে লগ হৈ মোক মাৰিব, আৰু তাৰ বাহিৰে বেলেগ কিনো আছে? হ'ব দিয়কে, কিনো কথাবিলাক কৈ থাকে। ছাৰ আপুনি পাৰিলে পইচাটো কিবাকে পাৱনি কৰি দিয়ক আৰু। হ'ব দিয়া, টেনশ্যন ল'ব নালাগে, খালি কি বিচৰা ডকুমেণ্টছখিনি লাগিব আৰু, সেইখিনি হ'লে পইচাটো পাব, কথা নাই। হ'ব দিয়ক, অহাকালি আমি যেনে তেনে দি দিম। ঠিক আছে হ'ব, অহাকালি যদি আপোনালোকে ডকুমেণ্টছখিনি দিব পাৰে তেনেহ'লে পইচাটো অহাকালিয়ে পাব। ঠিক আছে ছাৰ, তেনেহ'লে অহাকালি আমি আহিম আৰু। হ'ব দিয়া। থেংক ইউ দেউতা, আপুনি যে মোক গাড়ীখন কিনি দিলে, থেংক ইউ। এৰি দে এতিয়া, এই বন্ধনৰ সুদোপা কেনেকে মাৰ তই। দেউতা, মই পঢ়ি থকা ল'ৰাটো ক'ৰ পৰা কিস্তি মাৰিম? মোৰ লগৰবোৰক চোৱা, সিহঁতক যি লাগে বুলি কয় তাকে মাক দেউতাকে আনি দিয়ে, একেবাৰে বহুত ডাঙৰ বস্তুটো আনি দিলে। তোমালোকৰ সেই চাইকেল মাৰা জামানা নাই নহয় এতিয়া, এখন গাড়ী কিনি দিওঁতে ইমান নেকি? সেই গাড়ীখনে তোৰ জম হ'ব, যোৱা ইমান ফুটনি মাৰা, সেই গাড়ীখনে তোৰ জম হ'ব। বহুত ল'ৰা ছোৱালী দেখা পাইছোঁ, কিন্তু এনেকুৱা নিজৰ মাক বাপেকক জ্বালা দিয়া ল'ৰা ছোৱালী এইটো মই প্ৰথম পালোঁ দেই। বাপৰে বাপ, কাৰ ল'ৰানো এইটো? ইচ কেনেকে গাড়ী চলাইনে? কিনো ক'ব ডাঙৰীয়া, আমাৰ গাঁৱৰ সত্ৰামৰ ল'ৰা এইটো। সত্ৰামৰ ল'ৰা? বাপেকে দিনৰ দিনটো কিবাকে হাজিৰা কৰি ফুৰে, পুতেকে এনেকে গাড়ী চলাই ফুৰিছে, চাওকচোন বাৰু। এইবিলাক গাড়ী চলোৱাৰ নিয়ম নে বাৰু? আৰু সত্ৰামে ল'ৰাটোক কিয় গাড়ী কিনি দিব লাগে, সৰু ল'ৰাটোক? সিয়াৰ ইমান টকা হ'ল নে? বাপ যিহে গাড়ী চলাইছে,
সিটো মৰিবয়ে কাৰোবাকো মাৰি থৈ যাবহি কি ক'ব ডাঙৰীয়া আমাৰ গাঁওজনৰ গাত বহুত দুখ আছে এই পঢ়ি থকা ল'ৰাটোক বাপেক মাকে গাড়ী কিনি কিয় দিব লাগে কিবা কৰি গাড়ীখন লৈ দিছে ইয়াৰ চলোৱাৰ যিহে ঢং বাপা মোক এৰি কিয় গুচি গলা বাপা তোমাৰ বাহিৰে আৰু মোৰ কোনো নাছিলে বাপা